দর্শক নমস্কার। আমি গঙ্গা নদীর বিষয়ে সকলোৱে জানো। পবিত্র গঙ্গা এটি তীর্থস্থান। তাত গৈ বহু ভক্তবৃন্দই স্নান কৰে আৰু পাপৰ পৰা প্ৰায়শ্চিত হোৱাৰ বাবে বা পাপ খণ্ডন কৰাৰ বাবে তেনেবোৰ স্থানলৈ নিশ্চয় গৈছে, নিশ্চয় যায় আৰু নিশ্চয় যাব। গঙ্গা নদী, পবিত্ৰ গঙ্গা নদী প্ৰথমৰ পৰাই সৃষ্ট নে পিছলৈ গঙ্গাৰ নাম উৎপত্তি হৈছে, আজি জানো আহক। নমস্কাৰ, মই হেমপ্ৰসাদ শৰ্মা। আপোনালোকে চাই আছে হেমপ্ৰসাদ শৰ্মা ইউটিউব চেনেল। আপোনালোকে যদি মোৰ এই ছুটি ভিডিঅ'টি চাই ভাল পায় তেন্তে নিশ্চয় মোক উৎসাহ যোগাব। লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে মোক এনেদৰে মৰম দি যাব যাতে নেকি মই তেনেধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিব পাৰোঁ আগলৈ। আৰু আপোনালোকৰ মাজত আজি মই যি জানিছোঁ, যি পাৰিছোঁ, নিশ্চয় গংগাৰ সৃষ্টিৰ বিষয়ে, গংগাৰ উৎপত্তিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আপোনালোকে জানে যদিও হয়তো বা কিছুমান তেনে লোক আছে যিসকলে নাজানিবও পাৰে। গংগা নদীৰ সৃষ্টিৰ বিষয়ে কিছুমান কথা জানো আহক। বদ্ৰীনাথ, কেদাৰনাথ, অমৰনাথ, কুম্ভমেলা, মহাকুম্ভমেলা এইবোৰ হ'ল একোটা তীৰ্থস্থান আৰু তীৰ্থ ভ্ৰমণৰ ধাৰ্মিক স্থান। উত্তৰাখণ্ডৰ পঞ্চপ্ৰয়াগ আছে, এইবোৰ ধাৰ্মিক স্থান, তীৰ্থস্থান। বহু ভক্ত লোকৰ সমাগম হয়। উত্তৰাখণ্ডৰ পবিত্ৰ গংগা নদীৰ যি বদ্ৰীনাথৰ পৰা অহা জলাধাৰৰ বিষয়ে মই আজি আপোনালোকক ক'ব ওলাইছোঁ। বদ্ৰীনাথত সন্তপথ হিমানী নামৰ বৰফেৰে আগুৰি থকা এখন ঠাই আছে আৰু সেই বৰফেৰে আগুৰি থকা ঠাইৰ নামটো হ'ল সন্তপথ হিমানী। তাৰ পৰাই ধলিগংগা আৰু বিষ্ণুগংগাৰ জলাধাৰ, দুটি জলাধাৰ আহি বিষ্ণুপ্ৰয়াগৰ নাম সৃষ্টি কৰিছে, তাতে সংযোগ হৈছে আৰু তাৰ পৰাই নাম অলকনন্দা বা অলকানন্দা হিচাপে উৎপত্তি হৈছে। অলকানন্দা গৈ 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 তাৰপিছত আকৌ কিছু দূৰ পোৱাৰ পিছত তাতে নন্দাকিনী নামৰ জলাধাৰ আহি নন্দপ্ৰয়াগৰ সৃষ্টি কৰিছে, কিন্তু নাম অলকনন্দাই হৈ থাকে। তাৰপিছত পিণ্ডাৰ নদী আহে, পিণ্ডাৰ নদী আহিও তাতেই সংযোগ হয়, যদিও তাতেও অলকনন্দাই নাম হৈ থাকে, নাম সলনি নহয়। কিছু দূৰ যোৱাৰ পিছত পুনৰ আকৌ মন্দাকিনী নদী আহি তাতে সংযোগ হয়। মন্দাকিনী যেতিয়া জলাধাৰ আহি সংযোগ হয় তেতিয়া প্ৰয়াগৰ এটি নতুন প্ৰয়াগৰ সৃষ্টি হয় আৰু তাতেও অলকনন্দাই নাম হৈ থাকে, নাম সলনি নহয়। শেষত যেতিয়া ভাগীৰথীৰ জলাধাৰ আহি অলকনন্দাত মিলিত হয় আৰু নতুন প্ৰয়াগৰ সৃষ্টি কৰে, তেতিয়াৰ পৰাই পবিত্ৰ গংগা নদীৰ উৎপত্তি হয়। গংগা নদী স্বয়ং প্ৰথমৰ পৰাই সৃষ্ট নহয়। প্ৰথমতে বদ্ৰীনাথৰ সন্তপথ হিমানীৰ পৰা ধলিগংগা, বিষ্ণুগংগাৰ জলাধাৰ আহি বিষ্ণুপ্ৰয়াগত মিলিত হয়, সংযোগ হয় আৰু অলকনন্দা নামেৰে জনাজাত হয়, সৃষ্টি হয়। অলকনন্দাৰ পবিত্ৰ জলাধাৰ বৈ গৈ গৈ নন্দাকিনীৰ জলাধাৰ আহি আকৌ প্ৰয়াগৰ সৃষ্টি কৰে, হ'লেও অলকনন্দাই নাম হৈ থাকে। তাৰপিছত পিণ্ডাৰ নদীৰ জলাধাৰ আহি যেতিয়া সংযোগ হয় পুনৰ প্ৰয়াগৰ সৃষ্টি হয়। মন্দাকিনী আহি অলকানন্দাত সংযোগ হয়, তেতিয়াও অলকানন্দা হিচাপে নাম থাকে। গংগা নদীৰ উৎপত্তি কেতিয়া হয় জানেনে? যেতিয়া ভাগীৰথীৰ জলাধাৰ আহি যেতিয়া সংযোগ হয় তেতিয়াই পবিত্ৰ গংগাৰ নাম উৎপত্তি হয়। প্ৰিয় দৰ্শকসকল, আজি মই আপোনালোকৰ মাজত এই ভিডিঅ'টি প্ৰস্তুত কৰিলোঁ। কেনে লাগিল, কি লাগিল পবিত্ৰ গংগাৰ সৃষ্টিৰ উৎপত্তিৰ বিষয়ে? যদি ভাল লাগিল নিশ্চয় মোক মৰম কৰিব আৰু উৎসাহ যোগাব। লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব নিশ্চয় কৰিব। এনেবোৰ তীৰ্থস্থানত আমি যাব লাগে আৰু আমি এনেবোৰ স্থানত গ'লে মনত আনন্দ পাওঁ। জয় ভাৰত মাতা, জয় হিন্দ, জয় গংগা মা।